হেল্ল' ৰাইজ নমস্কাৰ। আজি মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল আমাৰ কলেজৰ ফ্ৰেছাৰ্ছৰ মেগাজিনৰ কামৰ দ্বিতীয় দিন আৰু প্ৰথমটি দিন আপোনালোকক দেখুৱাইছোঁ। ইটো ব্লগত ভালখিনি ৰেচপঞ্চ দিছোঁ আৰু এইটো ব্লগতো আপোনালোকে ভালে ৰেচপঞ্চ দিব বুলি আশা কৰিছোঁ। মই হ'ল অসমীয়া বিভাগৰ থাৰ্ড ছেমিষ্টাৰৰ ছাত্ৰ। মই বৰ্তমান BA থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ। আপোনালোকে কিমান পঢ়ি আছে আপোনালোকে নিজে নিজে কমেণ্ট কৰি জনাব মোক। আৰু ধুনীয়াকৈ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো কলেজৰ কামখিনি কৰি আনা ধৰণীৰ মোবাইলটো ভাল কৰাৰ কাৰণে বকত আহিলোঁ, কিন্তু বকৰ পৰা ঘৰলৈ যাম বুলি ওলাওঁতে বম পানী দিল। তো তাৰ কাৰণে অলপমান ৰখিছোঁ। তো পানীটা দিল, বম পানী দিল একদম। তো তাৰপিছত আমি ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰলৈ বুলি আহি থাকোঁতে আপোনালোকক পাৰ্বতী পাহাৰখন দেখুৱাই দিছোঁ। যোনে যোনে পাৰ্বতী পাহাৰ দেখা নাই এনেকৈ চাই লওক আৰু ভালকৈ আপোনালোকক একদিন দেখুৱাম। তো যোনে যোনে আহি পাইছে কমেণ্ট এটা কৰিব লাভ বুলি। তো আজিৰ ভিডিঅ'টো এইখিনি আছে। চিম্পল ভ্লগ বনাই আছোঁ।